নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন, ধুনীয়াকৈ ফল মূলখিনি উলিয়াই লৈছোঁ। এতিয়া ফল মূলনো কিনো অকলে খাম হয়নে? ভাইটি আৰু ভণ্টিহঁতে ধুনীয়াকৈ ঘৰৰ সন্মুখতে খেলি আছিলে। সিহঁতকো কৈছোঁ যে তহঁতিও খাবি, ময়ো খাম। তাৰপিছত এতিয়া আপেলখিনি উলিয়াই লৈছোঁ। চাওকচোন আপেলকেইটা কিমান ধুনীয়া দেখিবলৈ, খাবলৈও খুবেই ধুনীয়া আছিলে। এতিয়া ধুনীয়াকৈ খৰাহীটোত মই আপেলখিনি ছাইড কৰি থৈ দিছোঁ। ইয়াতে প্লাম, কমলা, নাচপতি, তাৰপিছত কল, গোটেইখিনি বস্তুৱে আছিলে। ধুনীয়াকৈ সেইখিনি ছাইড কৰি থৈ দিছোঁ। এতিয়া আপেলখিনি ধুই কৰি কাটি সিহঁতক অকণমান দেখাই দিছোঁ বাৰু, বাকীখিনিও মই দেখাম। সিহঁতে মানে এবাৰ আহিছে আকৌ খেলিব গৈছে, তেনেকৈ কৰি আছে যে সিহঁতক তেওঁ অকণমান দেখাই দিছোঁ। এতিয়া বাল্টিংটোতে পানী অলপমান লৈ লৈছোঁ আৰু গৰম পানী লৈ লৈছোঁ দেই। মানে ফল মূলখিনি মই গৰম পানীতেই অলপ টাইম তিয়াই থৈ দিমগৈ। এইখিনি আপেলখিনিতে ধুনীয়াকৈ মই গৰম পানী ধুনীয়াকৈ তিয়াই থৈ দিম 10 মিনিটমান, যাতে লেতেৰাবিলাক ওলাই যায়গৈ ন। তাৰপিছত আকৌ উঠাই দিম আৰু মই মানে গৰম পানী দিয়ে এনেকৈ ফল মূলবিলাক ধুওঁ, যিহেতু ইমান বজাৰ চজাৰ ধূলি মাকতি লাগি কৰি থাকে ন। ঠাণ্ডা পানীতো সেইবিলাকতো নাযাব ন। গৰম পানীত যিমান বীজাণু চিজাণু আছে গোটেইখিনি নাইকিয়া হৈ যাব ন। সেইটো কাৰণে 10 মিনিটমান এনেকৈ তিয়াই থৈ দিম আৰু তিয়াই পেলাই ধুনীয়াকৈ কাটিবলৈ ল'ম। এতিয়া মই 10 মিনিট হৈ গ'ল, তাৰপিছত ধুনীয়াকৈ এটা এটাকৈ উলিয়াইছোঁ। চাওকচোন, ধুনীয়াকৈ প্লেটখনত উলিয়াই ল'ম। আপেলকেইটা চাওকচোন, বহুত ডাঙৰ ডাঙৰ আছিলে দেই। আপেলকেইটা খাবলৈ বহুত ভাল লগা আছিলে। শ্বিলঙৰ পৰা অনা আছিলে ডিউটিয়ে। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ ল'লোঁ উলিয়াই পেলাই প্লেটখনত। আকৌ সেই ভাইটিহঁতে আহি পেলাই এবাৰ সুধিয়েহি দেই, কাটি হ'লনে। সিহঁতে মানে অহা যোৱা কৰিছে। আৰু এই দুটা প্লাম দেই, অকণমানি সিহঁতৰ যি কথা বোলে প্লাম নহয় বোলে, আপেলহে, সৰু আপেল, কিবা কিবি ঢেউ কৈ আছে সিহঁতকেইটাই আহি পেলাই। তাৰপিছত এতিয়া ধুনীয়াকৈ মই আপেলখিনি গুচাই কৰি লওঁ, কাৰণ সিহঁতে খেলি আছে ন। সিহঁতকো খাবলৈ মাতিছোঁ, যিহেতু সোনকালে গুচাই কৰি দিলেহে সিহঁতে খাব পাব। ধুনীয়াকৈ মই এতিয়া গুচাইছোঁ। আপেলৰ বাকলিটো মানে মই গুচাই পেলাই দিওঁ, বাকলিটো নাখাওঁ আৰু ভিতৰখিনিহে খাওঁ। এতিয়া ধুনীয়াকৈ আপেলটো গুচাই কৰি লওঁ। তেন্তে ভিডিঅ'টো চাই থাকক ন, ভিডিঅ'টো চাই থাকিলে গম পাব সম্পূৰ্ণখিনি। তাৰপিছত এয়া ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ আৰু কমলাও খোৱা গৈছিলে, কিন্তু ভিডিঅ'টো লোৱা নহ'ল বাৰু। তেওঁ কমলা চমলা সেনেকৈ গুচাই কৰিবলৈ সেইখিনি ভিডিঅ' লোৱা নগ'ল। এতিয়া ধুনীয়াকৈ আপেলটো কাটি আছোঁ। চাওকচোন, আপেলটো বালিয়া আপেলটো নহয় দেই, এইটো মানে মিঠা মিঠা লাগে যে, সেইটো আপেলহে। আপেলটো বালিয়া নহয়। এতিয়া ধুনীয়াকৈ সেইখিনি গুচাই লৈছোঁ, সদায়তে বাকলিখিনি পেলাইছোঁ। বাকলিখিনিও এটা কামত ইউজ কৰিম, কি জানেনে? বাকলিখিনি আকৌ থৈ দিম, হেৰি কৰিব পাৰিম, যেতিয়া গছৰ পুলিত দিব পৰা যাব ন, তেতিয়া সাৰৰ কাম কৰিব। তাৰপিছত সেইখিনি সেইটো কাৰণে ছাইড কৰি পেলাই থৈ দিছোঁ মই। আকৌ এইখিনি চাওকচোন, এয়া গুচাই আছোঁ, দেখিছেনে আপেলকেইটা কিমান ডাঙৰ ডাঙৰ। এতিয়া সিহঁতে আকৌ আহি পালেহি যিহেতু, এতিয়া আপেল কাটি কাটি সিহঁতক অলপ অলপকৈ দি আছোঁ দেই। এটা আপেল কাটিলোৱে আৰু এটা উলিয়াই লৈছোঁ এতিয়া কাটিবৰ কাৰণে। ইয়াৰ পৰা গোটেইকেইটা আপেল কাটা নাই, 4টামান কাটিছোঁ। 4টামান আপেল কাটিছোঁ আৰু কমলা এটা, নাচপতি দুইটাই কাটিছোঁ। এতিয়া চাওকচোন, এই নাচপতি এটা মানে বেয়া ওলালে। চাওকচোন, এইটো দেখিছেনে, খৰাহীটোত ধৰিব পাৰিছেনে? এটা নাচপতি বেয়া ওলালে। তাৰপিছত আৰু এটা কাটি লৈছোঁ এতিয়া। সেইটো কাটি পেলাই গোটেই সোপাই অলপ অলপকৈ খাইছোঁ আৰু আমাৰ পিতাইক আকৌ এয়া চুমিয়ে লৈ আছে দেই, ধুনীয়াকৈ তায়ে লৈ আছে। সি আকৌ পথালি কোলাত নাথাকে, চিধাকৈহে থাকে। আকৌ চিধাকৈ লৈছে, এবাৰ পথালি কোলাত লৈছে, এবাৰ সিও আমনি কৰি থাকে দেই বহুত। তাৰপিছত এয়া ধুনীয়াকৈ এতিয়া মই নাচপতিটো কাটি লৈছোঁ। কাটি পেলাই চবকে গোল গোলকৈ এপিচ এপিচ কাটি দিছোঁ। যিহেতু আমি মানুহ সৰহ ন, সেইটো কাৰণে অলপ অলপকৈ কাটি কাটি খাইছোঁ গোটেইকেইটাই। আকৌ কোনোবাই খায় নাচপতি, কোনোবাই নাখায়, সেনেকৈ আছে। যিহেতু যোনে যি খায় তাক সেইটোৱে দিছোঁ আৰু ধুনীয়াকৈ কাটি লৈছোঁ। আকৌ কেমেৰামেনকোতো দিব লাগিব ন, কেমেৰামেনক নিদিলেতো নহ'ব। আকৌ তাৰ কাৰণে ছাইড কৰি পেলাই কাটি থৈ দিছোঁ। ইফালে ভাইটিও আহি পেলাই সেই ভাইটিকো দিছোঁ। চাওকচোন, তাৰপিছত ইফালে কলো গুচাই লৈছোঁ। নাচপতি নোখোৱাই কল খাইছে, সেনেকৈয়ে মানে মিলাই মিলাই দিছোঁ আৰু চবকে। যিহেতু কল বেছি নাছিলে, 2টা কলেই আছিলে, সেইটো কাৰণে এনেকৈ কাটি পেলাই দিলোঁ। তাৰপিছত আকৌ আপেল এটা কাটি লৈছোঁ, যিহেতু মিষ্টিও লাগি আছে ন, মিষ্টিকো খাবলৈ দিব লাগিব। সেইটো কাৰণে ধুনীয়াকৈ কাটি কৰি পেলাই ধুনীয়াকৈ ছাইড কৰি থৈ দিম আৰু মিষ্টিক দিয়াখিনি দেখুওৱা নাই আৰু সেইখিনি ছাইড কৰি পেলাই থৈ দিছোঁ মই। আকৌ প্লাম এটা কাটিছোঁ, প্লামটোও খাবলৈ লৈছোঁ দেই। মানে চব বস্তু মানে অলপ অলপমান খাইছোঁ আৰু গোটেইকেইটাই মিলি। আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায়, লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ন। আৰু এতিয়া চাওকচোন, মই এয়া প্লামটো ধুনীয়াকৈ গুচাই লৈছোঁ। বাকলিবিলাক মোৰ মানে বাকলিবিলাক খাবলৈ মন আছে। বাকলিবিলাক যিহেতু কিমান বজাৰে চজাৰে হয়নে, মানুহৰ ভৰিয়ে হাত লাগে, সেইটো কাৰণে বাকলিটো মই গুচাই দিওঁ। ভিতৰৰখিনিহে খাওঁ, বাকলিটো নাখাওঁৱেই।
তাৰপিছত এতিয়া প্লামটো কাটি লৈছোঁ, তাৰো এপিচ এপিচকৈ যোনে যোনে খাই সিহঁতক দিছোঁ, যোনে নাখায় সিহঁতক দিয়া নাই। আৰু প্লামৰ গুটিটোও থৈ দিছোঁ, গম পাইছেনে, ক'ৰবাত ৰুলে হ'ব নেকি, সেইটো কাৰণে প্লামৰ গুটিটো প্লেটতে থৈ দিম বাৰু মই। তাৰপিছত ধুনীয়াকৈ ইহঁতক দি কৰি লৈ পেলাই আকৌ এতিয়া সিহঁতে খেলিবলৈ যাব। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক এটা কৰি দিব দেই, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব।